हेलो एवरीवन की खबर सकलोरे आज एटा पसलार रेसिपि লৈ আহিছো पसलाটো মই কাটি মেলি হাতেৰে মোহাৰি লৈছো এনেদৰে মিহি মিহিকৈ এতিয়া ইয়াৰ বাবে লৈছো এটা হুকান জলকীয়া তাৰ পিছতে কেঁচা জলকীয়া তেজপাত দুখিলা আৰু এটা ডাঙৰ পিয়াজ কাটি লৈছো আৰু আদা ৰসুন পিচি লৈছো তাৰ পিছতে গৰম তেলত জিৰা ফুৰণ দিছো এতিয়া পিয়াজখিনি ইয়াত দি লম তাৰ পিছতে কাটি ৰখা জলকীয়া কেটাও ইয়াত দি দিম আৰু ৰঙচুৱা হোৱালৈকে অলপ ভাজি লম এতিয়া পিচি থোৱা আদা ৰসুনখিনি ইয়াত দি লম আৰু অকণমান দেৰি ভাজি লম এতিয়া পছলাখিনি ইয়াত দি দিম এই পছলাটো বৰ কোমল আৰু ভালো হয় মানে পটককেনে হিজে এতিয়া কিহৰ পছলা হেতুহে ক'ব নোৱাৰিছো এয়াৰ মানে পছলাটো অকল আপোনাৰ মানে অকল খাবই পাৰে মানে কলগছজোপাত মানে অকল কল নহয় পছলাই হয় মানে এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছো তাৰ পাছতে দিছো জিৰা আধা চামুচ আৰু দিছো ধনিয়া আধা চামুচ পছলা বাৰু আপোনালোকে আৰু কেনেদৰে খায় নিশ্চয় মসুৰ দালিৰ লগতো খাইছে তেনেকৈও ভাল লাগে মাছৰ মাথাৰ লগত দিও ভাল লাগে পছলা বনোৱাটো বহুত ধৰণৰ ৰেচিপি আছে কিন্তু এই ৰেচিপিটো চাই থাককচোন মই হেখলৈ কি দিছো এনেকৈ কি বস্তু দিছো যে পছলাখিনি তৰকাৰীখন খাই অতিপাত ভাল লগা হৈছে মানে এতিয়া ইয়াত একাপমান উতলা গৰম পানী দিছো এতিয়া তৰকাৰীখনত এইটো বস্তু দিম এটো কি গম পাইছেনে এটো হল মাখানা ইয়াত মানে বহুত দৰকাৰী কিছুমান মিনাৰেলছ পোৱা যায় আৰু ই শৰীৰৰ বাবে বহুত উপকাৰী হয় এইটো সয়াবিনৰ নিচিনাকৈ তিয়াই ৰখাৰ কোনো প্ৰয়োজন নাই সবজি দিয়াৰ লগে লগে ই কোমল হৈ যায় খাই এনেকৈ মাখানা দি পছলা বিৰাট ভাল লাগে খাই আৰু একেবাৰে সহজ পদ্ধতিৰে একদম সিম্পলকৈ বনাইছো ইয়াত বেছিকৈ মছলাও ইউজ কৰা হোৱা নাই ইয়াত এতিয়া তৰকাৰীখন প্ৰায় ৰেডি হৈ গৈছে সকলোখিনি বস্তু হিজি গৈছে ইয়াত এবাৰ বনাই খাই চাব আৰু কেনেকুৱা পালে জনাব আৰু মোৰ চেনেলটো লাইক সাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ